নাম্বাৰ 11 তেখেতক আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। সীমান ব্ৰহ্ম বাৰুংখা FC কোকৰাঝাৰৰ খেলুৱৈ তেখেতক আমি ইয়ালৈকে আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। নীলকান্ত পাটোৱাৰী সৰণী গেছ ক্লিয়াৰ বঁটা তেখেতক প্ৰদান কৰিব ৰেজাউল কৰিম আহমেদ ডাঙৰীয়াই। আমি ৰাইজৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু খন্তেক সময়ৰ ভিতৰতে আমি বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ কৰিম। সেই গতিকে মঞ্চৰ সন্মুখত ভিৰ নকৰিবলৈ বিনম্ৰতা অনুৰোধ জনাইছোঁ। আমি খেলপথাৰৰ মাজমজিয়াত বঁটা বিতৰণী অনুষ্ঠানটি আৰম্ভ কৰিম। সেই গতিকে ৰাইজৰ ইয়াত বিচৰা হৈছে। আমি দুয়োটি দলৰ মেনেজাৰক ইয়াত আমন্ত্ৰণ জনাইছোঁ, কেপ্টেইনক আমন্ত্ৰণ জনাইছোঁ। আৰু এতিয়া আমি আজিৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰা দুয়োটি দলকে কেপ্টেইনৰ হাতত মেডেল তেওঁলোকক অৰ্পণ কৰিম। যিহেতু বতৰ বহুত বেয়া, সেই যিহেতু প্ৰতিকূল বতৰ, সেই গতিকে আমি মেডেলসমূহ দুয়োটি দলৰ কেপ্টেইনৰ হাতত আমি অৰ্পণ কৰিম। আৰু এই মেডেলখিনি প্ৰথমতে বাৰুংখা FC কোকৰাঝাৰৰ তেওঁলোকক এই মেডেল প্ৰদান কৰিব ৰেজাউল কৰিম আহমেদ ছাৰে। লগতে মানস এই মেডেলখিনি প্ৰদান কৰিব বৰপেটাৰ ক্ৰীড়া সন্থাৰ সম্পাদক ধ্ৰুৱ দত্ত ডাঙৰীয়াই। ধন্যবাদ। ৰানাৰ্ছ আপ টিম হৈছে মানস পেন্থা। আমি তেওঁলোকৰ প্ৰতিনিধিক ইয়াত আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। মানস পেন্থাৰ আৰু ৰানাৰ্ছ আপ ট্ৰফি তেওঁলোকক প্ৰদান কৰিব ভূপনদেৱ চৌধুৰী ডাঙৰীয়াই। আৰু লগতে তেওঁলোকক 20,000 টকাৰ প্ৰাইজ মানি আগবঢ়াব। নীলকান্ত পাটোৱাৰী সৰণী প্ৰাইজ মানি আৰু ট্ৰফি ফুটবল টুৰ্ণামেণ্ট 2023 চূড়ান্ত খেলৰ বিজয়ী দল বাৰুংখা FC কোকৰাঝাৰক বিজয়ী দলৰ বঁটা আমি প্ৰদান কৰিম। কোকৰাঝাৰ টিমৰ আমি প্ৰতিনিধিক ইয়াত বিচাৰিছোঁ। বিজয়ী দলৰ বঁটা প্ৰদান কৰিব
যিজন ব্যক্তিৰ নামত আমি আজি এই টুৰ্ণামেণ্টখন পাতিছোঁ স্বৰ্গীয় নীলকান্ত পাটোৱাৰী ডাঙৰীয়া তেখেতৰ পৰিয়ালবৰ্গৰ হৈ শেৱালী পাটোৱাৰী বাইদেৱে এই বঁটাটি বাৰুংখা FC কোকৰাঝাৰ টিমক বিজয়ী দল হিচাপে এই চূড়ান্ত বিজয়ী বঁটা আগবঢ়াব। বিজয়ী দল বাৰুংখা FC কোকৰাঝাৰ লগতে তেওঁলোকক 30,000 টকাৰ প্ৰাইজ মানি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নীলকান্ত পাটোৱাৰী সৰণী ফুটবল টুৰ্ণামেণ্টৰ আজিৰ বিজয়ী দল বাৰুংখা FC কোকৰাঝাৰ।